আমরা মহিলারি জিন্দাবাদ 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 আমরা মহিলারি রোমে 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 যোৱাকালিৰ পৰা আমাৰ বিজেপি দলৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰগ্ৰাম যোৱাকালিৰ পৰা হৈ আছে আৰু আজি পৰ্বতচৰা আৰু গোসাইগাঁও এই চাৰিটা জিলাৰ যিটো আমাৰ বিজেপি দলৰ কৰ্মশালা যিটো মিটিং ইয়াত আমাৰতো আপত্তি ভালকৈ আছে আপত্তি আৰু বেছি মজবুতে হৈ আছে আজিলৈ যিটো আৰু আমাৰ এটাই কথা যে 2024 আমি নিজাববীয়াকৈ কাৰো লগত এলায়েন্স নকৰাকৈ আমি এমপি ইলেকশ্যনটো খেলিব ওদালগুৰি আৰু কোকৰাঝাৰ দুটা চিটত সেইটো আমাৰ প্ৰায় ফাইনেলেই হৈ গ'ল আকৌ 4 তাৰিখত আমি আকৌ আলোচনা কৰিম 4 তাৰিখ মাৰ্চত আমাৰ স্পেচিয়েল ডেলিগেট ছেশ্যন হ'ব গৌৰৱাত চেণ্ট্ৰেল সেইখিনি কথা মুঠতে দল চব ঠিকেই আছে হয় কিছুমান এজন দুজনে কিছুমানে বিজেপি কিছুমানে বিজেপিত গৈছে তথাপিও আমাৰ দলটো খুব মজবুতে আছে খুব মজবুত একো হোৱা নাই ঠিক আছে থেংক ইউ পৰিৱৰ্তনৰ নাভাৰ উঠা নষ্ট পৰিৱৰ্তন নষ্টকাৰীয়ে হৈ আছে পৰিৱৰ্তন হোৱা নাই ধ্বংস হ'বলৈ গৈ আছে আৰু শেষ হৈছে নাই পৰিৱৰ্তন একো হোৱা নাই নষ্টহে কৰিছে লোকসভা নিৰ্বাচনত আমাৰ যিবিলাক সাধাৰণ আলোচনা হৈছে যে আগতে 2024 চনৰ লোকসভা নিৰ্বাচন হ'ব ইয়াত বিজেপিয়ে নিজাববীয়াকৈ কাৰো লগত আমি খেলিব কোকৰাঝাৰ একটা লোকসভা আপনার বিরুদ্ধে কেলেঙ্কারির অভিযোগ করেছে কেলেঙ্কারিটো আমি সেইবিলাক মই চৰকাৰত নাই মুঠতে আমি 17 বছৰ যিখিনি কৰিছোঁ সেইটো পুৰা চাফা ইয়াত কোনো কেলেঙ্কাৰি নাই যেতিয়া প্ৰমোদে 3 বছৰ হ'ল চৰকাৰ চলাই আছে ইয়াত কেলেঙ্কাৰি ওলাই নহ'লে যেতিয়া অতীত হ'ব তেতিয়া আমি গম পাম আমাৰ পুৰা ট্ৰেইনছে আচলতে আমি কিয় পলাব লগা হৈছে আপোনালোক চবেই জানে মই উপায় নাই নিজকে বচাবৰ কাৰণে বেংগলত পলাই থাকিব লগা কার ভয়ত পুলিচে ধৰিব বিচাৰিছিল